Hello everyone, welcome back to Study Materials. বহুত দিন ভিডিঅ' দিব পৰা নাই, গাটো অলপমান বেয়া হৈ আছে। বাৰু যি কি নহওক, আজি এটা ভিডিঅ' লৈ আনিছোঁ আপোনালোকৰ কাৰণে। SLRC ফালৰ পৰা এখন নটিচ পাইছোঁ মই। নটিচখন মেইনলি মই বেলেগ এটা ঠাইত পাইছোঁ, এইটো এতিয়ালৈকে অফিচিয়েল ৱেবছাইটত দিয়া নাই, মই চেক কৰিছিলোঁ বাৰু। ইয়াত কি লিখা আছে তাকে ডিছকাছ কৰিবলৈ আপোনালোকৰ মাজলৈ ভিডিঅ'টো লৈ আনিছোঁ। আপোনালোকে চাই লওক, যি আপোনালোকৰ ADRE গ্ৰেড 4 কাৰণে যি ইণ্টাৰভিউ হৈছিলে 17 তাৰিখৰ পৰা 17 জুনৰ পৰা 7 জুলাইলৈকে। আৰু সেই ADRE ভাইভাত যিসকল কেণ্ডিডেট শ্বৰ্টলিষ্ট হৈছিলে তাৰে মাজৰ পৰা আজি 11টা বজাত সেৱা অনলাইন এইটো দেখিছে নহয়, ইয়াত এই ৱেবছাইটটোত এখন লিষ্ট পাব্লিছ কৰিব আজি 3 ছেপ্টেম্বৰ পুৱা 11টা বজাত। আৰু এই লিষ্টখনত যিসকল কেণ্ডিডেটৰ নাম থাকিব তেওঁলোকৰ ডকুমেণ্টছত কিছুমান আঁসোৱা পাইছে বুলি কৈছে এওঁলোকে। আৰু যিসকল কেণ্ডিডেটৰ ডকুমেণ্টছত অলপ আঁসোৱা পাইছে তেওঁলোকৰ বাবে গভৰ্ণমেণ্টে এখন কমিটি গঠন কৰিব। এই কমিটিখনক কেণ্ডিডেটসকলে এটা নিৰ্দিষ্ট দিনত গৈ মেলি নিজৰ ডকুমেণ্টছখিনি ছাবমিট কৰিব লাগিব। আৰু ডেট, টাইম এণ্ড ভেনু তেওঁলোকে মেনশ্যন কৰি দিব। আৰু সেইমতে প্ৰাৰ্থীসকলে নিৰ্ধাৰিত তাৰিখ সময় অনুসৰি কমিটিৰ সন্মুখত হাজিৰ হ'ব লাগিব। আৰু প্ৰাৰ্থিত্বৰ বাবে তেওঁলোকৰ যোগ্যতাৰ সমৰ্থনত সকলোখিনি প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰিব লাগিব। যিসকল প্ৰাৰ্থীক মতা হ'ব তেওঁলোকে ইয়াত দেখিছে, চাওক, ভেলিড ফটো আইডেণ্টি কাৰ্ড লৈ যাব লাগিব, হাৰ্ড কপি অফ ইণ্টাৰভিউ এডমিট কাৰ্ডখন নিব লাগিব, লগতে অল ৰিলেভেণ্ট ডকুমেণ্টছ ইন অৰিজিনেল নিব লাগিব দেই। এজ মেনশ্যন ইন দ্য নটিচ ডেটেড 27 মে 2025। আপোনালোকৰ ভাইভাৰ কাৰণে যি নটিচখন আহিছিলে তাত যিখিনি ডকুমেণ্টছ মেনশ্যন কৰা হৈছিলে সেই ডকুমেণ্টছখিনি নিব লাগিব। এণ্ড অলছ' এ ছেট অফ ছেল্ফ এটেষ্টেড ফটোকপিজ অফ ইচ ৰিকুৱাৰ্ড ডকুমেণ্ট। আপোনালোকে ছেল্ফ এটেষ্টেড ফটোকপিজ লৈ যাব লাগিব। আপোনালোকে ছেল্ফ এটেষ্টেড ফটোকপিজ মানে কি হয় নিশ্চয় গম পায়, যিহেতু আপোনালোকে ভাইভা দি থৈ আহিছে। ঠিক আছে, আজি নটিচখনত এইখিনি আছিলে। প্ৰচেছটো 9 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, ইয়াত লিখা আছে 9 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব প্ৰচেছটো। ঠিক আছে, আৰু এয়া অকল গ্ৰেড 4 কাৰণে দেই। ঠিক আছে, তেন্তে আজি ভিডিঅ'টোত ইমানখিনি আছিলে। আপোনালোকে নিজৰ ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখিব, যিখিনি লাগতিয়াল হয় আৰু যিখিনি মেনশ্যন আছিলে নটিচত। ঠিক আছে, তেন্তে পুনৰ আপোনালোকক নতুন এটা ভিডিঅ' লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।